আৰু 30,000 চাকৰিৰ ফলাফল ঘোষণা কৰা হ'ব আৰু 30 জানুৱাৰীৰ আগতে আৰু 30,000 চৰকাৰী চাকৰিৰ বিজ্ঞাপনেৰে আমি 1 লাখ নিবনুৱা যুৱক যুৱতীক দিয়া সংকল্প আমি বাস্তৱত ৰূপায়িত কৰিব খুজিছো। এটা বছৰত আমি 40,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰিছো। প্ৰথমবাৰৰ বাবে অসমত নিযুক্তিৰ নামত এটকাৰো কিনা বেচা নকৰাকৈ স্বচ্ছতাৰে মেধাৱী যুৱক যুৱতীসকলক আজি আমি চৰকাৰী নিযুক্তি দিব পাৰিছো। অহা মাহত আৰু 30,000 চাকৰিৰ ফলাফল ঘোষণা কৰা হ'ব আৰু 30 জানুৱাৰীৰ আগতে আৰু 30,000 চৰকাৰী চাকৰিৰ বিজ্ঞাপনেৰে আমি 1 লাখ নিবনুৱা যুৱক যুৱতীক দিয়া সংকল্প আমি বাস্তৱত ৰূপায়িত কৰিব খুজিছো। আজি নিবনুৱা ডেকা লৰাই কম্পিউটাৰৰ জৰিয়তে ৰাতি 2 বজাতো তেওঁলোকে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰিব পাৰে। ৰাতি 2 বজাতো পৰিবহন বিভাগৰ দ্বিতীয় কাৰ্যালয়ৰ সকলো সেৱা আমি চৰকাৰী কাৰ্যালয়ত নোযোৱাকৈ ঘৰত বহি আমি ল'ব পৰা হৈছো। প্ৰযুক্তিৰ বিকাশৰ জৰিয়তে আমাৰ প্ৰচেষ্টা যে 2026 চনৰ ভিতৰত অসমত আমি এনেকুৱা এটা ব্যৱস্থা কৰিব খোজো যাতে কোনো কামৰ বাবে কোনো ৰাইজ চৰকাৰী কাৰ্যালয় যাব নালাগে, ঘৰতে বহি কম্পিউটাৰত জটিলৰ পৰা জটিল কামো যাতে সম্পূৰ্ণভাৱে কৰিব পাৰে। চৰকাৰী কাৰ্যালয়ত দুৰ্নীতিক নোহোৱা কৰাৰ বাবে আমি অবিৰত প্ৰচেষ্টা চলাই আহিছো। মই অসমৰ কৰ্মচাৰী সমাজক আহ্বান জনাম, এইখন আমাৰ অসম, এইখন অসমক, এই আমাৰ জননী জন্মভূমিক আমি সুন্দৰভাৱে নিৰ্মাণ কৰাৰ আমাৰ সকলোৰে দায়িত্ব আছে। কৰ্ম সংস্কৃতিৰ জৰিয়তে আৰু দুৰ্নীতিৰ পৰা বহু হাজাৰ কিলোমিটাৰ দূৰত থাকি জনসাধাৰণক সেৱা কৰা আমাৰ দায়িত্ব আৰু কৰ্তব্য। মই বিশ্বাস কৰোঁ অসমৰ কৰ্মচাৰী সমাজেও ৰাইজৰ লগত অসমৰ চৰকাৰখনৰ লগত একেলগে থিয় হৈ আমাৰ আশা আকাংক্ষাসমূহ পূৰণৰ কামত চৰকাৰক সহযোগিতা কৰিব।